হেল্ল' গাইজ নমস্কাৰ মোৰ নতুন ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে আছে মই প্ৰথমতে নাৰিকল এনেকৈ উলিয়াই ল'লোঁ নাৰিকলখিনি তাৰপিছত মই নাৰিকলখিনি মানে অকণমান মানে টুকুৰা কৰি মেলি তাত মিক্সি জাৰত দি দিলোঁ মিক্সি জাৰত দি মেলি এনেকৈ পিচি ল'লোঁ দেখিছে আপোনালোকে তাৰপাছত এনেকৈ মই চুজি ল'লোঁ চুজি লোৱাৰ পাছত কেৰাহীটো অকণমান গৰম হ'ব দিলোঁ গৰম হ'ব দিয়াৰ পাছত ইয়াত মই চুজিখিনি দি দিলোঁ চুজি ইয়াত মই এপোৱামান লৈছোঁ মানে তাৰপিছত গেছৰ ফ্লেমটো আপোনালোকে একেবাৰেই কমাই ৰাখিব একদম হাই কৰি ৰাখিলে চুজিখিনি জ্বলা চান্স থাকে সেইকাৰণে একেবাৰে ল' ৰাখিব চুজিখিনি একেবাৰে সিজিবও নিদিব একদম ব্ৰাউন কালাৰো হ'ব নিদিব চুজিখিনি আপোনালোকৰ মানে অকণমান চুজি গোন্ধ হোৱাৰ পাছত মানে নমাই দিব মই এনেকৈ গেছৰ ফ্লেমটো একেবাৰে ল' কৰি মেলি এনেকৈ লৰাই দিছোঁ যাতে চুজিখিনি কেৰাহীখনত লাগি নধৰে এতিয়া মই চুজিখিনি হোৱাৰ পাছত এনেকৈ বাচন এটাত উলিয়াই ল'লোঁ উলিয়াই মেলি এনেকৈ অকণমান টাইম ঠাণ্ডা হ'বলৈ থৈ দিছোঁ যাতে চুজিখিনি মানে অলপ ঠাণ্ডা হয় তাৰ পাছতে মই ইয়াত আকৌ নাৰিকল পিচি থোৱা নাৰিকলখিনি এনেকৈ কেৰাহীত দি দিছোঁ কেৰাহীটোত আপোনালোকে ঘিউ দিলেও দিব পাৰিব কিন্তু মই একো ঘিউ চিউ দিয়া নাই ইয়াত মানে মই নাৰিকল আৰু চেনিখিনি এনেকৈ ভাজিম মানে তাৰ পাছত এইখিনি চেনি মই হিচাপত লৈছোঁ আপোনালোকে যিমানটো চেনি খাই ল'ব পাৰিব মই মানে ইমান মিঠা দিয়া নাই মিঠা হিচাপত লৈছোঁ অভাৰ মিঠা দিয়া নাই এতিয়া নাৰিকল আৰু চেনিখিনিও এনেকৈ মিক্স কৰি পূৰা এনেকৈ লৰাই দিছোঁ মনত ৰাখিব আপোনালোকে নাৰিকল আৰু চেনি ভাজোঁতেও গেছৰ ফ্লেমটো একেবাৰেই ল' কৰি ৰাখিব মানে নহয় তেতিয়া চেনিখিনি সোনকালে গলি যায় গলি মেলি এনেকৈ জ্বলি যোৱা চান্স থাকে সেইকাৰণে মই ইয়াত মানে একেবাৰে গেছৰ ফ্লেমটো ল' কৰি ৰাখিছোঁ তাৰপাছত এনেকৈ যেতিয়ালৈকে মানে আঠা মানে এনেকৈ অকণমান লাগি নধৰে তেতিয়ালৈকে মই ভাজি থাকিম এয়া দেখিছে লাগি দিবলৈ লৈছে ইমানো লগা নাই হাতত এনেকৈ আপোনালোকে অকণমান চাব যেতিয়া হাতত এনেকৈ চাওঁতে মানে লাগি ধৰে তেতিয়া আপোনালোকে জানিব যে লগালগ নমাই দিব মোৰ এতিয়া এইখিনি হ'বলৈ হৈছে তাৰপাছত মই ইয়াত মানে চুজিখিনি দি দিছোঁ ভাজি থোৱা চুজি আৰু নাৰিকল এনেকৈ চেনি গোটেইখিনি এনেকৈ কেৰাহীখনতে মিক্স কৰি লৈছোঁ এইখিনি দেখিছে আপোনালোকে বেছি মই অভাৰ কুক হ'ব দিয়া নাই মানে ৰঙা হ'বলৈ দিয়া নাই এইখিনি নমালোঁ হোৱাৰ পাছত এইখিনি তাৰপিছত হেতাখনেদি এনেকৈ অকণমান মানে দবাই দিছোঁ যাতে গৰম ভাপখিনি ওলাই নাযায় গৰম ভাপখিনি অলপ থাকিব লাগিব যিহেতু মোৰ নাৰিকল ইয়াত দুটা লৈছোঁ আৰু চুজি এক পোৱা লৈছোঁ অলপ টাইম লাগিব বনাওঁতে সেইকাৰণে মই সেইখিনি মানে অলপ মানে গৰম ভাপটো থাকিবলৈ এনেকৈ হেতাখনেদি মানে হেঁচি দিছোঁ তেতিয়া মানে ধোঁৱাখিনি ওলাই নাযায় গৰম ভাপখিনি ওলাই নাযায় ইয়াত মই মিঠাই মেদ অলপ ল'ম মানে আপোনালোকে মিঠাই মেদ ল'লেও ল'ব পাৰিব নল'লেও নালাগে কিন্তু মই ইয়াত অলপ মিঠাই মেদ লৈ লৈছোঁ মিঠাই মেদটো দিলে মানে অলপ খাবলৈ টেষ্টি হয় সেইকাৰণে মই মিঠাই মেদো অলপ লৈ লৈছোঁ গোটেইখিনিত মিঠাই মেদ নিদিওঁ হ'লেও মানে লাষ্টত যেতিয়া মানে লাগি নাৰিকল আৰু চেনি চুজি তেনেকৈ মানে লাডু নবনে তেতিয়া মিঠাই মেদ দি আপোনালোকে বনাব পাৰিব যেতিয়া মই এতিয়া মানে মই গৰম হৈ থাকোঁতে বেছি গৰমেও নবনাব কিছুমান মানুহে কি কৰে পূৰা মানে গৰমে কেৰাহীৰ পৰাই মানে হাত চাত জ্বলি যোৱাকৈ বনায় কিন্তু লাগি নধৰে বুলি কিন্তু তেনেকুৱা একো নহয় ঠাণ্ডা হোৱাৰ পাছতে বেছি ভাল হয় বনাবলৈ বেছিকৈ লাগি ধৰে মানে চেনিখিনি গলি মানে লাগি তেতিয়া মানে লাডু বনাবলৈ ভাল হয় দেখিছে মই এতিয়া লাডু বনাবলৈ চুৰু কৰিছোঁ মই এইখিনি মানে ইমানো ঠাণ্ডা হ'ব দিয়া নাই ইমানো গৰম হৈ থকা নাই মিডিয়ামত আছে তাৰপাছত মই এনেকৈ লাডু বনাবলৈ আৰম্ভ কৰিছোঁ আপোনালোকে গৰমে বনাই হাত চাত জ্বলাই নল'ব আচলতে কিছুমান মানুহে কৰে এইটো কাম কিন্তু আপোনালোকে নকৰিব ঠাণ্ডা হ'লেও লাডুটো বনে ইয়াত আপোনালোকে যদি লাষ্টত মানে যদি মই ইয়াত নাৰিকল দুটা লৈছোঁ সৰহভাগ লৈছোঁ যেতিয়া লাষ্টত একেবাৰে বেছি ঠাণ্ডা হোৱাৰ পাছত যদি লাগি নধৰে এনেকৈ মিঠাই মেদ অলপ লৈ ল'ব মিঠাই মেদ লৈ মেলি হাতত এনেকৈ অকণমান দি মেলি লাডুটো বনাবলৈ আৰম্ভ কৰিব আপোনালোকে তেতিয়া খুব ধুনীয়া হয় খাবলৈ এয়া দেখিছে মই ইয়াত লাডু বনাই আছোঁ মানে খুব ধুনীয়াকৈ মানে লাগি ধৰিছে ইয়াত কোনো মানে লাডুখিনি নলগা চান্সে নাই মানে এইখিনি ধুনীয়াকৈ লাগি ধৰিছে ভাল লাগিছে বনাই এতিয়া এইখিনি মানে মই ওলালে মোৰ ইয়াতে মোৰ নাৰিকল দুটা আৰু চুজি এক পোৱাত মানে 56 লাডু ওলালে আপোনালোকে মিডিয়াম চাইজৰ বনাব তেতিয়া সৰহভাগ ওলাই মানে দেখিছে মই এনেকৈ মিঠাই মেদো অলপ দি লৈছোঁ মানে গোটেই মিঠাই মেদখিনি ঢালি লোৱা নাই আচলতে হাতত অকণমান লৈ মেলি এনেকৈ লাডু বনাইছোঁ এয়া দেখিছে মোৰ লাডু বনাই হৈ গ'ল ইয়াতে মোৰ 56টা লাডু ওলাইছে লগতে মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব